নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আমি আজি যোৱা ভিডিঅ'টোৰ পিছৰ খণ্ডটো অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ সৌৰজগতত আমাৰ পৃথিৱী পাঠটোৰ আজি দ্বিতীয় খণ্ডত ইয়াত লৈ আহিছোঁ। মই শ্ৰী তুলন শইকীয়া। মই প্ৰথমতে যোৱা ভিডিঅ'টোত আমি কি শিকিলোঁ সেই বিষয়ে অকণমান চাই লওঁ আহা। আমি যোৱা ভিডিঅ'টোত কি শিকিছিলোঁ? সৌৰজগত কাক বোলে শিকিলোঁ, আৰু কি শিকিলোঁ? সৌৰজগতৰ বিভিন্ন উপাদানবিলাকৰ বিষয়ে শিকিলোঁ। গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা এইবিলাক যে সৌৰজগততে আছে, আৰু সূৰ্যটো যে আমাৰ সৌৰজগতৰ মূল কেন্দ্ৰবিন্দু সেইটো শিকিলোঁ। সৌৰজগতৰ 8টা গ্ৰহৰ স্থান আৰু সিহঁতৰ আকাৰৰ তুলনা আমি শিকিলোঁ। সৌৰজগতত পৃথিৱীৰ স্থান কেই নম্বৰত আমি সেয়াও শিকিলোঁ। যদি তোমালোকৰ মনত নাই, তোমালোকে মোৰ আগৰ ভিডিঅ'টি আকৌ এবাৰ চাবা। আৰু গ্ৰহবিলাকে সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে বা প্ৰদক্ষিণ কৰোঁতে কিমান সময় লয়, আৰু সিহঁতৰ ব্যাস কিমান বা কোনটো কিমান ডাঙৰ, আৰু সিহঁতৰ উপগ্ৰহৰ সংখ্যা কিমান, গ্ৰহবিলাকৰ উপগ্ৰহৰ সংখ্যা কিমান, সেইবিলাক আমি যোৱা ভিডিঅ'টিত শিকিলোঁ। আজি আমি দ্বিতীয় খণ্ডটিত কি আলোচনা কৰিম? আমি আজি প্ৰথমতে আলোচনা কৰিম গ্ৰহাণুপুঞ্জ কি। আমি আগৰ ভিডিঅ'টিত পাইছিলোঁ যে সৌৰজগতত গ্ৰহাণুপুঞ্জও আছে। আজি আমি চাম গ্ৰহাণুপুঞ্জনো কি। তাৰপিছত চাম উল্কা। তৃতীয় আমাৰ বিষয়টো হ'ব ধূমকেতু। তাৰপিছতে আমি তাৰকা ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পিছৰ অংশত আমি উপগ্ৰহ, প্ৰাকৃতিক আৰু কৃত্ৰিম দুই ধৰণৰ উপগ্ৰহ আছে সেই সম্পৰ্কে আলোচনা কৰিম। আৰু শেষত পুনৰ আলোচনা আৰু আমি গৃহকৰ্ম দিম। এতিয়া আমি প্ৰথমতে আজিৰ প্ৰথম বিষয়টো গ্ৰহাণুপুঞ্জৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। গ্ৰহাণুপুঞ্জনো কি? তোমালোকে ভিডিঅ'টি চোৱা। তোমালোকে দেখিছা যে আমাৰ সৌৰজগতৰ 8টা গ্ৰহৰ ভিতৰত বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন, এই 8টা গ্ৰহৰ ভিতৰত বৃহস্পতি আৰু মংগল গ্ৰহৰ মাজত, তোমালোকে ভিডিঅ'টিত চোৱা, বৃহস্পতি আৰু মংগল গ্ৰহৰ মাজত কি হৈছে? কিছুমান পদাৰ্থ ঘূৰি ফুৰা দেখা পাইছে। দেখিছা ভিডিঅ'টিত? সেই পদাৰ্থবিলাক, সেই বস্তুবিলাক গ্ৰহবিলাকৰ লগতে সিহঁতেও সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। সেইবিলাকক কি বুলি কোৱা হয়? গ্ৰহাণুপুঞ্জ বুলি কোৱা হয়। কোন দুটা গ্ৰহৰ মাজত বুলি ক'লোঁ মই? মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত। কিছুমান সৰু, কিছুমান ডাঙৰ। কিমান ডাঙৰ কিমান সৰু তোমালোকে পিছৰ ক্লাছত সেইবিলাক ভালদৰে পঢ়িবলৈ পাবা। গ্ৰহবিলাকৰ নিচিনাকৈ এইবিলাকেও সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। এইবিলাকক কি বুলি কোৱা হয়? গ্ৰহাণুপুঞ্জ বুলি কোৱা হয়। কি বুলি কোৱা হয় এইবিলাকক? গ্ৰহাণুপুঞ্জ। তোমালোকে আকৌ এবাৰ চোৱা গ্ৰহাণুপুঞ্জ। মই ফটোটোৰ চুকত আৰু এখন ভিডিঅ' দি দিছোঁ। ভিডিঅ'টোৰ চুকলৈ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ইহঁতে। এইবিলাক হ'ল গ্ৰহাণুপুঞ্জ। ইয়াৰ পিছত আহিলে আমাৰ উল্কা। উল্কানো কি? এতিয়া তোমালোকে ৰাতি আকাশত ফৰকাল ৰাতি কেতিয়াবা দেখিছানে যে তৰা এটা ওপৰৰ পৰা সৰি পৰে? এটা নহয়, কেতিয়াবা সৰি পৰে, বহুত খৰকৈ গুচি যায়, ওপৰৰ পৰা তললৈ নামি আহে তৰা এটা, যিটোক আমি পপীয়া তৰা বুলি কওঁ। কোৱানে? পপীয়া তৰা বুলি কোৱানে তোমালোকে? নিশ্চয় কোৱা। আমি সেইটোক কি বুলি কওঁ? পপীয়া তৰা। এতিয়া সেই পপীয়া তৰাটোনো কি? কি হয়? আচলতে সৌৰজগতত ঘূৰি থকা পদাৰ্থ কিছুমান, ধৰি লোৱা সেই গ্ৰহাণুপুঞ্জৰ কিছুমান পদাৰ্থ কি হয়? লাহে লাহে আমাৰ পৃথিৱীৰ কাষ চাপি আহে। পৃথিৱীৰ কাষ চাপি আহোঁতে কি হয়? যেতিয়া পৃথিৱীৰ নিচেই ওচৰলৈ আহে আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰত সোমাই যায়, বায়ুমণ্ডলৰ মাজত সোমাই যোৱাৰ লগে লগে কি হয়? বায়ুৰ সংস্পৰ্শত সেই পদাৰ্থবিলাক জ্বলি উঠে। আৰু জ্বলি উঠি কি হয়?
মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে সি তললৈ নামি আহে আৰু সেইবিলাকক কি বুলি কোৱা হয় উল্কা বুলি কোৱা হয় সেইবিলাকক আমি কি বুলি কওঁ উল্কা বা আমি ঘৰুৱাভাৱে তাক পপীয়া তৰা বুলি কওঁ তোমালোকে ৰাতি আকাশত দেখিছা পপীয়া তৰা নিশ্চয় দেখিছা এতিয়া আহিলে আমাৰ ধূমকেতু ধূমকেতুনো কি তোমালোকে হয়তো বহুতে ধূমকেতু দেখা নাই নিশ্চয় নাম শুনিছা তোমালোকে ধূমকেতু বুলিও সৌৰজগতত কিবা এটা বস্তু আছে এই ধূমকেতুনো কি ইয়াক আমি নেজাল তৰা বুলি কওঁ যেনেকৈ ওপৰৰ পৰা খহি অহা তৰাটোক আমি পপীয়া তৰা বুলি কৈছিলোঁ আমি ধূমকেতুটোক কি বুলি কওঁ নেজাল তৰা বুলি কওঁ কেতিয়াবা সৌৰজগতত কিছুমান পদাৰ্থপিণ্ডই কি হয় বহু বছৰৰ পিছত আহি আমাৰ সৌৰজগতৰ মাজলৈ আহে আৰু আমি কি কৰোঁ তাক দেখা পাওঁ আৰু এই বস্তুটো হৈছে এটা গেছীয় বা বাষ্পীয় আৱৰণ থাকে এই বস্তুটোৰ চাৰিওফালে কি থাকে এটা বাষ্পৰ আৱৰণ থাকে ই বহুত ডাঙৰ হয় আৰু ইও সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে কোনোবাটোৱে 100 বছৰৰ পিছত আহি এপাক ঘূৰে কোনোবাটোৱে 200 বছৰ 600 বছৰ এনেকৈ ঘূৰি থাকে এইবিলাক সদায় সৌৰজগতত দেখা পোৱা নাযায় এইবিলাকক কোৱা হয় ধূমকেতু যেতিয়া সূৰ্যৰ পৰা সিহঁত আঁতৰি গুচি যায় আঁতৰি গুচি যোৱাৰ লগে লগে আমি সিহঁতক কি দেখা নাপাওঁ চকুৰে নেদেখোঁ কিন্তু যেতিয়া সূৰ্যৰ ওচৰ চাপি আহে তেতিয়া আমি কি দেখোঁ যে সূৰ্যৰ ওচৰ চাপি অহাৰ লগে লগে সূৰ্যৰ তাপ আৰু পোহৰৰ ফলত কি হয় এই বাষ্পখিনিৰ পাছফালে জুই একুৰা নিচিনা দেখা পোৱা যায় দীঘলকৈ মানে তৰাটোৰ পাছফালে নেজ এডাল থকা নিচিনা লাগে এতিয়া সেই নেজডাল থকাৰ কাৰণে তাক কি বুলি কোৱা হয় নেজাল তৰা বুলিও কোৱা হয় এতিয়ালৈকে প্ৰায় 750টা মান এনেকুৱা ধূমকেতুৰ বিষয়ে জানিব পৰা গৈছে হেলিৰ ধূমকেতু তোমালোকে পিছলৈ এই বিষয়ে পাবা হেলিৰ ধূমকেতু এটা তেনেকুৱা ধৰণৰ ধূমকেতুৰ উদাহৰণ ইয়াৰ পিছত আহিলে আমাৰ এইটো চোৱা আমাৰ পৃথিৱীৰ পৰা দেখা পোৱা হেলিৰ ধূমকেতুৰ আমাৰ ছবি তাৰকা ৰাজ্য তাৰকা ৰাজ্যনো কি এতিয়া তাৰকা বুলি ক'লে তোমালোকে কি বুজি পোৱা তাৰকা মানে তৰাৰ ৰাজ্যখনক কি বুলি কোৱা হয় তাৰকা ৰাজ্য যেতিয়া বহুতো তৰা একেলগে থুপ খাই থাকে মানে মহাকাশখন হৈছে এনেকুৱা যে কোনোবা ঠাইত তৰাৰ সংখ্যা কম আছে ক'ৰবাত আকৌ বহুত বেছি আছে কোনোবা এডোখৰত নাই আমি তেনেকুৱা ধৰণৰ ইয়াৰ পৰা দেখোঁ এতিয়া কোনোবা এটা অঞ্চলত মহাকাশৰ কোনোবা এডোখৰ ঠাইত আমি দেখা পাওঁ যে বহুত তৰা থুপ খাই থাকে হিচাপ কৰিব নোৱাৰা হাজাৰ হাজাৰ অযুত লাখ লাখ হিচাপ কৰিব নোৱাৰা তৰা থুপ খাই থাকে এই তেনেকুৱা অঞ্চলটোক যিটো অঞ্চলত তৰাবিলাক থুপ খাই থাকে সেইটোক কোৱা হয় তাৰকা ৰাজ্য কি বুলি কোৱা হয় তাৰকা ৰাজ্য বুলি কোৱা হয় এতিয়া আমাৰ সৌৰজগতখন একোখন তাৰকা ৰাজ্যৰ ভিতৰৰ এটা অংশহে আমাৰ সৌৰজগতখন কি একোখন তাৰকা ৰাজ্যৰ ভিতৰৰ এটা অংশ আৰু সেই তাৰকা ৰাজ্যখন যিখন তাৰকা ৰাজ্যত আমাৰ সৌৰজগতখন আছে সেইখনক কোৱা হয় হাতীপতি তাৰকা ৰাজ্য কি বুলি কোৱা হয় হাতীপতি তাৰকা ৰাজ্য বুলি কোৱা হয় আমাৰ ইয়াৰ পিছৰ বিষয়টো আছিলে উপগ্ৰহ উপগ্ৰহনো কি আমি নক্ষত্ৰ গম পালোঁ নক্ষত্ৰৰ চাৰিওফালে গ্ৰহ উপগ্ৰহ ঘূৰি থাকে ধূমকেতু ঘূৰি থাকে গ্ৰহাণুপুঞ্জ ঘূৰি থাকে উল্কা থাকে সৌৰজগতৰ সূৰ্য এটা নক্ষত্ৰ এতিয়া উপগ্ৰহনো কি আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলোঁ কোনটো গ্ৰহৰ কিমান উপগ্ৰহ আছে আমাৰ পৃথিৱীৰো এটা উপগ্ৰহ আছে কিন্তু তাৰ আগতে তোমালোকে জানি থোৱা যে উপগ্ৰহ দুই ধৰণৰ আছে কেই প্ৰকাৰৰ আছে দুই ধৰণৰ
এতিয়া প্ৰথমটো কি প্ৰাকৃতিক উপগ্ৰহ, যিটো প্ৰকৃতিগতভাৱে আমাৰ মহাকাশত থাকে আৰু গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে। আমি গম পালোঁ যে উপগ্ৰহবোৰে গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে আৰু এই প্ৰাকৃতিক উপগ্ৰহবোৰেও গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে। 2 নম্বৰতে আহিলে আমাৰ কৃত্ৰিম উপগ্ৰহ। কৃত্ৰিম উপগ্ৰহ বা মানুহে সজা উপগ্ৰহ। আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত আমাৰ মানুহে কি কৰিছে, মহাকাশলৈ কিছুমান উপগ্ৰহ প্ৰেৰণ কৰিছে, যাৰ ফলত আমাৰ দৈনন্দিন বিভিন্ন কাম কাজত সহায় হোৱাকৈ বতৰৰ আগজাননী দিয়া আমাৰ শৈক্ষিক উপগ্ৰহ আছে বা আমাৰ দিশ নিৰ্ণায়ক উপগ্ৰহ আছে। সকলো এইবিলাক আমাৰ পৃথিৱীৰ পৰাই মহাকাশলৈ প্ৰেৰণ কৰি দিয়া হৈছে আৰু সেই উপগ্ৰহবোৰেও আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এতিয়া আমাৰ পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ এটা আমি পাইছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত, এটা উপগ্ৰহ আছে, সেইটো হৈছে চন্দ্ৰ বা জোনবাই। ই আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। তোমালোকে ভিডিঅ'টোত দেখিছা, চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। আৰু কৃত্ৰিম উপগ্ৰহবিলাকেও পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। ইনছেট, IRS, এডুছেট এইবিলাক হৈছে আমাৰ ভাৰতবৰ্ষৰ কেইটামান কৃত্ৰিম উপগ্ৰহৰ নাম। আৰু এই উপগ্ৰহবিলাকে আমাৰ বিভিন্ন দিশত, মই আগতেই কৈছোঁ যে বতৰৰ আগজাননী দিয়া, দিশ নিৰ্ণয় কৰা, আমাৰ শৈক্ষিক আদান প্ৰদানৰ কাৰণে কিছুমান প্ৰযুক্তি প্ৰদান কৰা, এইবিলাকত সহায় কৰে। ইয়াৰ পিছৰ অংশত আহিব আমাৰ এতিয়া কি আহিব, আমি কি শিকিলোঁ। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয়, তোমালোকে কিন্তু ঘৰত খুব সাৱধানে ভিডিঅ'টো চাবা আৰু লগতে ভিডিঅ'টোৰ লগত সংগতি ৰাখি কিতাপখনো চাই যাবা। আমি কি শিকিলোঁ। আমি বাস কৰা পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ, এই কথাটো আমি গম পালোঁ। মহাকাশত অসংখ্য তাৰকা ৰাজ্য আছে, যিবোৰ বহু হাজাৰ কোটি তৰা আৰু পদাৰ্থৰে গঠিত। সেই তাৰকা ৰাজ্যবিলাক অকল তৰা আছে বা ধূমকেতু আছে, বিভিন্ন ধৰণৰ বস্তু তাত আছে, পদাৰ্থ আছে। আৰু হাতীপতি তাৰকা ৰাজ্য, এইবোৰৰ ভিতৰত এখন, এই তাৰকা ৰাজ্যবোৰৰ ভিতৰত হাতীপতিও এখন। আমাৰ সৌৰজগতখন হাতীপতি তাৰকা ৰাজ্যৰ অন্তৰ্গত। আমি লগতে আৰু এটা কথা কৈ থওঁ যে আমাৰ চন্দ্ৰটো আমাৰ পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ, যিটোত নেকি প্ৰথম মানুহে ভৰি দিছিলে কিমান চনত, 1969 চনৰ 29 জুলাই তাৰিখে প্ৰথম মানৱ চন্দ্ৰত ভৰি দিছিলে, নাম আছিলে নীল আৰ্মষ্ট্ৰং। আৰু ভাৰতবৰ্ষই 2008 চনৰ 22 অক্টোবৰ তাৰিখে এখন মানৱবিহীন মহাকাশযান চন্দ্ৰত অৱতৰণ কৰোৱাইছিলে। এতিয়া তোমালোকে এই ভিডিঅ'টো কি চলি আছে চোৱা। ভিডিঅ'টো আমি ক'লোঁ যে অসংখ্য তাৰকা ৰাজ্য আছে, তাৰ মাজৰে হাতীপতি এখন তাৰকা ৰাজ্য, য'ত নেকি আমাৰ সৌৰজগতখন আছে। এতিয়া আমাৰ সৌৰজগতৰ ভিতৰত আকৌ আমাৰ পৃথিৱীখন এটা গ্ৰহ। এতিয়া হাজাৰ হাজাৰ তাৰকা ৰাজ্যৰ ভিতৰত হাতীপতি এখন তাৰকা ৰাজ্য, হাতীপতিৰ আকৌ সৌৰজগত এখন, সৌৰজগতৰ আমি পৃথিৱীখন এটা সৰু গ্ৰহহে। গতিকে তোমালোকে ভাবি চোৱাচোন, আমাৰ পৃথিৱীখন বিশ্ব ব্ৰহ্মাণ্ডত কিমান অকণমান, তেনেই ক্ষুদ্ৰ, ইমান অকণমান পৃথিৱীখনে আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমি জয় কৰাৰ চিন্তা কৰোঁ বা বিশ্ব ব্ৰহ্মাণ্ডৰ কথা ভাবি থাকোঁ। এতিয়া তোমালোকক কেইটামান মই হোমৱৰ্ক দিছোঁ, হোমৱৰ্ককেইটা, গৃহকৰ্মকেইটা ঘৰত কৰিবা।